श्रीरामपुरनि श्यामागुरि फोथाराव आक्रासुनि 515थि बुहुमनां महावीर सिलाराय दिवस खुंनो थाखाय लाइ खुन्था फज'नाय हाबाफारि। दुलाराय कच राजबंशी फरायसा आफाद आक्रासु, श्रीरामपुर जारागुरि माटियापारा ओनसोल आरो श्रीरामपुरनि सुबुंफोरनि हेफाजाबाव कक्राझार जिल्लानि श्रीरामपुर श्यामागुरि फोथाराव 12 फेब्रुवारि खालि गायसननाय जादोंमोन। आक्रासुनि मिरु गाहाय नेहाथारि सुनाधर राय, आक्रासुनि जिल्ला कमिटि, आक्रासुनि सोनाब कक्राझार जिल्ला कमिटि, श्रीरामपुर जारागुरि माटियापारा ओनसोलनि आफाद, गामिनि बैसोगोरा, गुबुन गुबुन गेदेमा सुबुं आरो बानजाय आफादनि मावख'गिरिफोरा बाहागो लादोंमोन। बे समावनो 12 फेब्रुवारियाव बानजाय आफादा गासैबो हारि आरो हारिसाफोरखौ आक्रासुनि दैदेननायाव श्रीरामपुरनि श्यामागुरि फोथाराव खुंनो गोनां 515थि बुहुमनां महावीर सिलाराय सान फालिनायाव बाहागो लानो खावलायदों। गसाइगावनिफ्राय दानसोरां बसुमतारिनि रिपर्ट, NBT लाइव। হয়, আমার এই 515তম বিশ্ব মহাবীর চিলারায় দিবস হিসাবে আজি আমি লাইভ খুঁটা স্থাপন করিলো। আমার অহা 12 ফেব্রুয়ারি আমার দিন জোড়া কার্যসূচীতে আমি বিশ্ব মহাবীর চিলারায় জয়ন্তী পালন করি। তো আমার দিন জোড়া কার্যসূচীর ভিতরতে আছে রাতিপুৱা ফ্ল্যাগ হোস্টিং হব, বীর চিলারায়ের প্রতিচ্ছবিত আমার মাল্য অর্পণ হব, শহীদ বেদিন মাল্য অর্পণ হব, তাৰপিছত বৃক্ষৰোপণৰ প্ৰগ্ৰাম আছে, তাৰপিছত সৰু সৰু ল'ৰা ছোৱালী বিলাকক লৈ খেল ধেমালি প্ৰগ্ৰাম আছে আৰু সন্ধিয়া সাংস্কৃতিক সন্ধিয়া কৰি একদিনীয়া কাৰ্যসূচীৰে আমি বিশ্ব মহাবীৰ চিলাৰায় উদযাপন কৰিবলৈ লৈছো। আমাৰ এইটো আক্ৰাসু শ্ৰীৰামপুৰ আঞ্চলিক, জাৰাগুৰি আঞ্চলিক আৰু মাটিয়াপাৰা আঞ্চলিকৰ সহযোগে চেন্ট্ৰাল ভাৱে কেন্দ্ৰীয় ভাৱে আমি উদযাপন কৰি আছো। ৰাইজলৈ কিবা আহ্বান কৰিছে? ৰাইজ আপোনালোকৰ জৰিয়তে ৰাইজলৈ এইখিনি আহ্বান থাকিল আমাৰ, আপোনালোকে বিশ্ব মহাবীৰ চিলাৰায় উদযাপনত আহি দলে বলে সহায় সহযোগিতা কৰিব। মানে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষ সকলৰ প্ৰতি আমাৰ উদযাপন সমিতিৰ আহ্বান থাকিল, অনুৰোধ থাকিল। ইতিমধ্যে আমাৰ যি বিশ্ব মহাবীৰ যি আমাৰ চিলাৰায় আছে, অহা 12 ফেব্ৰুৱাৰীত আমাৰ এদিনীয়া কাৰ্যসূচীৰে আমি চিলাৰায় দিৱস উদযাপন কৰিবলৈ ওলাইছো, যাৰ উপলক্ষত আজি আমি লাই খুঁটা বা আমি যি যুগ কওঁ, ইতিমধ্যে আমি পুৱাতে 9 বজাতে আমি ইতিমধ্যে যুগটো আমি গাড়িছিলো। এই শুভক্ষণত মই আপোনালোকৰ মিডিয়াৰ যোগেদি এটা বস্তু ক'ব বিচাৰিছো। প্ৰথমতে আমাৰ এই অঞ্চলৰ শ্ৰীৰামপুৰ তথা গোসাইগাঁও যিসমূহ ৰাজবংশীকে ধৰি বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহক আমি আপোনাৰ মিডিয়াৰ যোগেদি নিমন্ত্ৰণ জনাইছো, যাতে সেইদিনা যাতে 12 ফেব্ৰুৱাৰী যাতে সকলোৱে ইয়াতে আহি আমাক যাতে সহায় সহযোগ কৰে। আৰু বিশেষকৈ আমাৰ যি চিলাৰায়ৰ যি নীতি আদৰ্শ আছে, এই চিলাৰায়ৰ নীতি আদৰ্শ যাতে সমগ্ৰ এই শ্ৰীৰামপুৰৰ পৰা আমি সমগ্ৰ বিশ্ব দৰবাৰত যাতে আমি এটা মেছেজ দিব পাৰো যে চিলাৰায় আদৰ্শ কোচ ৰাজবংশী জনগোষ্ঠীয়ে বসবাস কৰি আছে আৰু চিলাৰায়ৰ যি গুণ গৰিমা আছে, এই গুণ গৰিমা যাতে আমাৰ মাজত প্ৰভাৱ বিস্তাৰিত কৰি আমাৰ জাতিটোৰ কাৰণে এটা ভাল এটা রেজাল্ট আহিব বা ভাল এটা ফল আহিব বুলি আমি অনুভৱ হৈছে। আৰু নিশ্চয় আমি আশাবাদী, নিশ্চয় আমাৰ যিহেতু আমি চিলাৰায়ৰ বংশধৰ বুলি কওঁ আৰু চিলাৰায়ৰ বংশধৰে আমি নিশ্চয় আগন্তুক দিনত আমাৰ বিভিন্ন এই চিলাৰায় দিৱসৰ যোগেদি আমি বিভিন্ন সময়ত আমাৰ যি ঘাত প্ৰতিঘাত, আমাৰ যি সমস্যা, আৰু বিশেষকৈ আমি সৰু কোচ ৰাজবংশী ছাত্ৰ ছাত্ৰী বিভিন্ন সময়ত আমি দাবী উত্থাপন কৰি আছিলো, আন্দোলন কৰি আহিছিলো। এটাৰ পিছত এটা আমি বিভিন্ন আমাৰ কাৰ্যসূচী ৰূপায়ণ কৰিব আহিছিলো যে আমাৰ বিভিন্ন সমস্যা, বিশেষকৈ কমতাবোৰ ৰাজ্য আৰু জনজাতিকৰণ। নিশ্চয়কৈ আমি যি চিলাৰায়ৰ আদৰ্শ আছে, যি চিলাৰায়ৰ নীতি আছে, যি চিলাৰায়ৰ যি দক্ষতা, নিশ্চয় আমি সেই ক্ষেত্ৰত আমাৰ জনগোষ্ঠীৰ মানুহখিনিয়ে নিশ্চয় ইয়াতে অনুকৰণ কৰি আগতীয়াকৈ আমাৰ আগন্তুক দিনত নিশ্চয় কেনেকৈ কি কৰা যায় নিশ্চয় এই ক্ষেত্ৰত ভূমিকা ল'ব। আৰু বিশেষকৈ আপোনাৰ মিডিয়াৰ যোগেদি আমি এটা কথাই ক'ব বিচাৰিছো, যিহেতু এদিনীয়া কাৰ্যসূচী যি আমি চিলাৰায় দিৱস পশ্চিম কোকৰাঝাৰ জিলাৰ উদ্যোগত আৰু শ্ৰীৰামপুৰ, জাৰাগুৰি, মাটিয়াপাৰা তথা শ্ৰীৰামপুৰৰ যিসমূহ ৰাজবংশীকে ধৰি বিভিন্ন জাতি জনগোষ্ঠীৰ মানে সহযোগভাৱে যে আয়োজন কৰিবলৈ লৈছো, এটা কথাই ক'ব বিচাৰিছিলো যে দিনজোৰা কাৰ্যসূচী আমাৰ থাকিব ইয়াতে। পুৱা যি আমাৰ ফ্লেগ হোষ্টিং আছে, তাৰপিছত যি আমাৰ চিলাৰায় প্ৰতিমূৰ্তিত মাল্য অৰ্পণ, বন্তি প্ৰজ্বলন তথা আমাৰ বিভিন্ন খেল ধেমালি আৰু সৰুকৈ এটা সন্ধিয়া সাংস্কৃতিক যিটো সন্ধিয়া অনুষ্ঠান, এইটো আমি আয়োজন কৰিছো। আমাৰ ইয়াতে ছিংগাৰ থাকিব, সৰু শিশু শিল্পী থাকিব আৰু আমাৰ যি কমেডিয়ান কিছুমান আমি মাতিছো ৱেষ্ট বেংগলৰ পৰা, কোচ ৰাজবংশী জনগোষ্ঠীয় কমেডিয়ান গ্ৰুপ তথা মিডিয়া পাৰ্টনাৰ আমাৰ লগত থাকিব। নিশ্চয় আমি এটা ভাল পৰিবেশ পাম বুলি আমাৰ অনুভৱ হৈছে।
আৰু এইখিনিকে আমি সকলোকে সহায় সহযোগ কৰাৰ কাৰণে আমি আঁতৰি আবদাৰ জনাইছো। আৰু নিশ্চয় আগন্তুক দিনত আমি নিজে হাতে হাত ধৰি কেনেকৈ জাতিটোৰ প্ৰতি যি আমাৰ ভাল পোৱা, জাতিটোৰ প্ৰতি যি মৰম চেনেহ আৰু জাতিটোৰ যিসমূহ সমস্যা আছে আমি সমান্তৰালভাৱে কেনেকৈ সলিউশন কৰিব পাৰো, এই ক্ষেত্ৰত নিশ্চয় আমি চিন্তা কৰিম। আৰু লগতে আমি সমগ্ৰ কোচ ৰাজবংশী জনগোষ্ঠীক আমি পুনৰাই নিমন্ত্ৰণ দিয়া বিচাৰিছো, আপোনালোকে য'ত যি অৱস্থাত থাকে সেইদিনা যাতে 12 ফেব্ৰুৱাৰী যাতে আমাৰ ইয়াত আহি অংশগ্ৰহণ কৰি যাতে আমাক সহায় সহযোগ কৰে, এইখিনি আমি নিমন্ত্ৰণ জনাইছো।